আমাৰ অলপ ভেলাঘৰৰ কাম চলি আছে উৰুকা বুলি মানে মঠো বনোৱা হৈ আছে আৰু মানে লগতে ভেলাঘৰটোও থাকিব অলপ সাধাৰণ বনাই আছে আৰু পিছত ভালকৈ বনোৱা হ'ব মোৰ সন্মুখত আছে এইটো মঠটো ভেলাঘৰটোও আছে একেলগে গোটেই হোৱা নাই বনাওঁ সময় লাগিব অলপ বনাই আছে আৰু এইটো হৈছে মঠটো হৈছে গোটেই ভেলাঘৰটো বাকী আছে মই দেখাম বাৰু বনোৱাখিনি পিছত মুৰ্বী জান যাব ৰাতি আৰু এইটো কথা মস্ত ডাঙৰ নিউজ হ'ব ৰাতি ভেলাঘৰ মানে মৰি থাকিল এটা ভেলাঘৰৰ মাজত গাড়ীও উৰকি আছে ভেলাঘৰৰ কুবেইনি দিনত সময় নাপায় ৰাতিহে কুকুৰী কানা ভেলাঘৰ এটা ভাঙে ভাঙিবা গৈছে ভেলাঘৰটো এটা আগফালৰ পৰা ভাঙে মেনি ভাঙে ভেলাঘৰ আগফালৰ পৰা কুবিছে ভেলাঘৰত ঠিকাদাৰ এইটো কি চলি আছে ভেলাঘৰত ঠিকাদাৰক উঠি আছো চাদা মাৰি আছে ভেলাঘৰৰ মেইন ঠিকাদাৰ গাড়ীত আহিছি আমাৰ ভেলাঘৰত পানী উঠিল দুনিয়াৰ পানী হৈছে ভেলাঘৰত মই দেখাই আছোঁ ভেলাঘৰটো এতিয়া কি হয় ৰাতি থকাটো সম্ভৱ হ'ব দুনিয়াৰ পানী উঠিছে ভিতৰখন গোটেই পানী ধুনীয়াকৈ বান্ধা গৈছিল ভেলাঘৰটো কিন্তু কি হ'ব এইবিলাক ৰাতি বৰষুণ গ'ল না সেইকাৰণে গোটেই পানী হৈ গৈছে এতিয়া আৰু পানীগিলা কি হয় এইটো ঠিক কৰি ল'ব লাগিব অলপ এইটো নালা কৰি দিয়া আছে পানী যাই আছে অলপ অলপকৈ গোটেই পানী উঠি গৈছে ভেলাঘৰটোত মানে থকা জেগাই নাই নাৰা পাৰি দিছিলোঁ না নাৰাবিলাক গোটেই জিকি গৈছে এতিয়া গোটেই তলত পানী একদম বহুত বেয়া হৈ গ'ল বৰষুণ জাগে বহুত নষ্ট কৰি পেলালা গোটেই পানী হৈ গৈছে এইখন হৈছে আমাৰ মাছৰ বজাৰ মাছ মাংস চব ওলাই আছে এতিয়া বৰ্তমান আৰু আমি তাকে বজাৰ কৰিব আহিছোঁ দিওঁ মাছগিলা চাওঁ ক'ত কেনেকৈ পাওঁ কমত পালি লৈ যাম আজিতো কমত নহয়ে মাছৰ কিলো 300 350 তাৰ তলত নাই আৰু বেছিটো দামৰ আছেই আমি এনে সুধি চালোঁ 300 350 টকাৰ তলত মানে দিবা নোৱাৰে কিলো ইয়াত আছে ৰৌ আৰু চিতল গ্লাছ এনেকৈ লৈ কিনি আছে অলপ মানে দিনৰ কাৰণে ঘৰত দুটা টিকলা আছে টিকলা দুটা নাচি আছে ডিজে লগাই দেখাওঁ মই ভিডিঅ'টোত ডান্স পাৰ্টি দুটা ডিজে লগাই ডান্স মাৰি আছে ভোগালীৰ উৎসৱ গাঁৱৰ পুজি জ্বলোৱা হ'ব এইটো জ্বলোৱা হ'ব আৰু ভিডিঅ'টোত দেখাওঁ মই মানে আমাৰ মাঘ বিহুৰ আমাৰ আজি লাষ্ট পৰ্যায় আহি পালা যোৱাকালিতো কৰিলোৱে আৰু আজি আমাৰ বিহু লাষ্ট এখেতে জ্বলাব মানে বনাওঁতে এখেতে আছিল প্ৰথমতে সেইকাৰণে এখেতে জ্বলাব এতিয়াতো ৰাতিপুৱা হ'ল মানে মানুহ কোনো উঠাই নাই চবকে গুড মৰ্ণিং দিলোঁ আৰু এতিয়া আমাৰ পুজিটো জ্বলোৱা হ'ব আৰু চবকে বিহু খাব মাতিছোঁ হরি বলো হরি বলো হরি বলো
মেজি কমপ্লিটলি জ্বলি গ'ল একদম কমপ্লিট জ্বলি আছে অসমবাসী ৰাইজক হেপী বিহু আৰু আমিও ৰাতিপুৱা গোটেইকেইটা গা চা ধুই এতিয়া আমি পুজিৰ ঘৰলৈ আহিছোঁ আৰু তাতে অলপ মানে নাম কীৰ্তন ধৰিম মানে অলপ চবেই দূৰত থাকে আজি বিহু বুলি মানে গাঁৱত চবেই লগ লাগছে আজি আৰু সেইকাৰণে গোটেইকেইটা এটা হৈ পেলাই আজি অলপ পুজিৰ ঘৰতে অলপ ফূৰ্তি কৰোঁ